হাই গাইজ, দীপজ্যোতি ব্লগলৈ স্বাগতম। আপোনালোকক এটা সৰু সুৰা ভিডিঅ' দেখাবলৈ গৈ আছোঁ। ভিডিঅ'টো হৈছে মুগাৰ ওপৰত। গুৱাহাটীত আপোনালোকে প্ৰায়ভাগে পাট কাপোৰ, মুগা তেনেকুৱা ধৰণৰ বস্তুত ঠগ খাই আহিছে। কিন্তু পাট কাপোৰৰ ভিডিঅ' এটা মই পাছত বনাম, কেনেকুৱাকৈ অৰিজিন পাট কাপোৰ প্ৰস্তুত কৰে। আৰু 2 নম্বৰ হৈছে মুগা কেনেকৈ প্ৰস্তুত কৰে, সেইটো প্ৰচেছটো আপোনালোকক দেখাই আছোঁ। কিন্তু মুগাটো সৰু সুৰা দুটা ক্লিপ আছে, সেইখিনি দেখাৰ পিছত মই আৰু এটা ডাঙৰ কৰি মুগাৰ ভিডিঅ' বনাম গোটেই প্ৰচেছটো। সৰু সুৰা ভিডিঅ'টো আপোনালোকে চাওক, কেনে পায় কমেণ্টত ক'ব। আৰু শুৱালকুছি বজাৰ চকৰ কাষতে আৰু এখন সৰু সুৰা মিউজিয়াম খুলিছে। আপোনালোকে যাই তাত চাব, কবি কৃষ্ণ টেলিমেডিচিন কেয়াৰ। মিউজিয়ামখন মেইন বজাৰ চকত নাই। বজাৰ চকৰ পৰা আগৰ ফালে কাঞ্চন নগৰৰ ফালে গ'লে অলপমান গ'লে, নাই বুলিও 200 মিটাৰমান গ'লে লেফ্ট চাইডে হাতীসত্ৰৰ গেটটো আছে, হাতীসত্ৰৰ। হাতীসত্ৰৰ গেটৰ অপজিট চাইডে আছে কবি কৃষ্ণ টেলিমেডিচিন কেয়াৰ। তাত যে আপোনালোকে চাব পাৰে মিউজিয়াম। ভিডিঅ'টো আৰম্ভ কৰোঁ। এই যে পানীৰ ওপৰত মুগা এটা ভাহি আছে, সেইখিনি হৈছে গৰম পানী। গৰম পানীত কৰি কিনে ঠাণ্ডা হ'লে এই বস্তুটো এনেকৈ সূতা তাৰ পৰা ওলাই কিনে কাটিব পাৰি। এনেকৈ তাৰ পৰা সূতাবিলাক এনেকৈ ওলাই কিনে এইটো যোনটো ইয়াতে মুগা কটা মেচিনটো আছে, এই মেচিনটোৰে আনি কিনে আইতাসকলে তেখেতসকলে হাতেদি প্ৰস্তুত কৰিব লাগে অৰিজিন মুগা। এইটো হৈছে অৰিজিন মুগা। আইতাসকলে এনেকৈ কথা পাতি আৰু এনেকৈ মুগা কাটি থাকে। এইটো এই মুগা কটা মেচিন এইটো। এইটো মুগা কটা মেচিনত তেওঁলোকে মুগা কাটি আছে এনেধৰণে। এইবিলাক মুগা ঘূৰাই আছে। এইখিনি মুগা ওলাইছে তেখেতসকলৰ। তেখেতসকলকো এদিনত হাজাৰ চিষ্টেমত অনা হয়। এইটো শুৱালকুছি কবি কৃষ্ণ টেলিমেডিচিন কেয়াৰ, তাত মিউজিয়াম, যোনটো সৰু সুৰা মিউজিয়াম খুলিছে, তাত এই বস্তুটো কৰি আছে বৰ্তমান। এইটোৰ সংৰক্ষণ কৰি আছে তেখেতসকলে মিউজিয়ামটো কৰি কিনে। এইটো নোহোৱা হৈছে প্ৰায়ভাগ মুগাটো। এই মুগাৰ প্ৰচেছটো বহুত দীঘলীয়া প্ৰচেছ, সেইকাৰণে নোহোৱা হৈ গৈছে। মুগাটো বহুত মানুহে নকৰা হৈছে। কিন্তু মুগাৰ দাম বিৰাট খাতাৰনাক দাম একদম।